এইটো মোৰ ফেভাৰিট বিস্কুট হয় Hello friends, welcome to my channel Santonai Mon Vlog. তিয়হৰ ভাজি দিছোঁ বিৰাটেই টেষ্টি হয় সদায় সাধাৰণকৈ বনাইছোঁ না আৰু আপোনালোকৰ কেনেকুৱা ভালনে বাৰু তো মই ব্ৰেকফাষ্ট কৰিছোঁহে কিমন আৰু ইছানো স্কুল গ'ল আৰু হাজবেণ্ডো ডিউটি গ'ল আৰু মই এতিয়া কাম বন কৰি মেলি ব্ৰেকফাষ্ট কৰিব লৈছোঁহে শুকান ৰুটি আৰু তিয়হৰ ভাজি যে কম্বিনেশ্যনটো ইমানেই টেষ্টি হয় আপোনালোকে বনাই চাব বিৰাট ধুনীয়া হয় অলপ খালি জিৰা পাউডাৰ দিব বেলেগ একো মছলা নিদিলেও হ'ল জলকীয়া দিব পাৰে কেঁচা জলকীয়া বিৰাট টেষ্টি লাগে বনাই চাব আৰু আপোনালোকৰ সকলোৱে ভাল চাগে আমাৰো ঠিকে আছে আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব লৈছোঁ আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু মই এতিয়া চাহ খাই লগ পাই আছোঁ আৰু ফ্ৰেণ্ডছ চাহ আৰু ৰুটি খাই এতিয়া আজৰি হ'লোঁ আৰু তিয়হৰ ভাজিটো যে শুকান ৰুটিৰ লগত বিৰাটেই ভাল লাগে খাই পিনে দি আপোনালোকে বনাই চাবচোন খালি অলপ জিৰা পাউডাৰ দিব বিৰাট টেষ্টি হয় খাবৰ কাৰণে আৰু এতিয়া খাই মেলি আজৰি হ'লোঁ আকৌ কাম বনো হৈছে আৰু অলপ চলপ খালি ভাত বনাব আছে ভাত ভাবিছোঁ আজি কঁঠাল এটা আছে 3 দিনমান হ'ল না কিন্তু কি হৈছে কঁঠালটো বেয়া হৈছে নেকি আৰু আজি মই কঁঠালৰ ভাজিকণেই বনাম কঁঠালৰ ভাজি আৰু কি বনাম চাওঁ আৰু কঁঠালৰ ভাজিৰ ৰেচিপিটো খালি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই আৰু কঁঠালৰ ভাজি পিছে কি হয় মইহে খাওঁ অকল আমাৰ ঘৰত বাকীসকলে কঁঠালৰ ভাজি নাখায় আৰু এতিয়া কঁঠালটো আৰু কঁঠাল বহুতে কাটিও বেয়া পায় পিছে কঁঠালটো কি হয় আঠা লাগে যে হাতত গতিকে আজি মই আঠা নলগাকৈ হাতত কেনেকৈ কঁঠালটো কাটিব পাৰি তাকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু কঁঠালৰ ভাজিখনো বহুত ভাল লাগে খাই মোৰ বিশেষকৈ হ'লে মোৰ ভাল লাগে আৰু মিষ্টাৰেতো নাখায় কঁঠালৰ ভাজি আকৌ পোৱালি দুটাও ইমান খোৱাত ইণ্টাৰেষ্ট নাই জোৰ জবস্তি কৰিলে খাব ইমান খাবলৈ মন নকৰে মানে গতিকে আজি মোৰ ভাল লগাই বনাম আৰু কঁঠালৰ ভাজি তেওঁলোকৰ কাৰণে বেলেগ বনাব লাগিব এতিয়া চাম বলক মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে প্লিজ আপোনালোকে মৰম আৰু আশীৰ্বাদ মোক দি যাব বলক তেতিয়াহ'লে কঁঠালৰ আজি ৰেচিপিটো চাওঁ কঁঠালটো অনা কেইবাদিনো হ'ল যে গতিকে অলপ ওপৰটো বেয়া হৈছে ভিতৰটো বেয়া হোৱা নাই পিছে ভিতৰটো ঠিকে আছে আৰু কঁঠালডোখৰ এতিয়া কঁঠালটো মই এতিয়া ডাঙৰ ডাঙৰকৈ পিচ কৰি কাটি লৈছোঁ খালি হাতত অলপ মিঠাতেল সানি ল'ব বাকলিখিনি গুচালে বিশেষকৈ বেছি আঠা ওলায় গতিকে মই ডাঙৰ ডাঙৰকৈ কাটি প্ৰেছাৰ কুকাৰত অলপ পানী দি এটা হুইচেল মৰাই ল'ব মোৰ খালি 2টা হুইচেল মাৰিলে কাৰণে অলপ বেছিকৈ সিজিলে এটা হুইচেল মৰাই ল'ব প্ৰেছাৰ কুকাৰ হাফটো খুলি কঁঠালখিনি এতিয়া উলিয়াই ল'ম আৰু ঠাণ্ডা পানীত অলপ ধুই ল'ম আৰু এইদৰে কঁঠালৰ বাকলিখিনি মই গুচাই ল'ম অতি সহজ হয় গুচাবৰ কাৰণে আৰু আঠাও নালাগে হাতত কঁঠালৰ বাকলি গুচাই ৰেডি হৈ গ'ল এয়া কঁঠাল আৰু এয়া ফ্ৰাই কৰি লৈছিলোঁ আলু আৰু এয়া পিঁয়াজ জলকীয়া আদা নহৰু পেষ্ট আৰু আনফালে এয়া কেৰাহীত মই মিঠাতেল দি লৈছিলোঁ মিঠাতেল গৰম হৈছে তাতে মই তেজপাত এখিলা দিছোঁ আৰু ৰঙা জলকীয়া শুকান জলকীয়া এটা দি দিছোঁ আৰু তাতে মই কাটি লোৱা পিঁয়াজ এটা কাটি লৈছিলোঁ পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে পিঁয়াজখিনি ভাজি ল'ম আৰু অলপ ভজা হোৱাৰ পিছত তাতে আদা নহৰু পেষ্টখিনি দি দিছোঁ মই ভালদৰে লৰাই ল'ম আৰু 2টা মিডিয়াম সাইজৰ বিলাহী মই মিক্সিত পেষ্ট বনাই লৈছিলোঁ সেইখিনিও তেলতে দি দিছোঁ আৰু ভালদৰে
কেঁচা ভাপটো যোৱালৈকে মই ভাজি ল'ম এতিয়া। আৰু ইয়াতে মই এতিয়া হালধি এচামুচ দিছোঁ আৰু এয়া হৈছে জিৰা পাউডাৰ আৰু এয়া হৈছে ধনিয়া পাউডাৰ 1 চামুচ দি দিছোঁ আৰু এয়া ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু ভালদৰে এতিয়া ভাজি ল'ম এইখিনি। আৰু তেলখিনি অলপ বিৰিঙি অহা সময়তে মই কঁঠালখিনি দি দিছোঁ। কঁঠালখিনি দি ভালদৰে লৰাই ল'ম। অলপ দেৰি ভালদৰে ভজা পিছত তাতে মই ফ্ৰাই কৰি লোৱা আলুকেইডোখৰো দি দিম আৰু তাতে সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু অলপমান চেনি দিছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই দিম এতিয়া। আৰু এইখিনি ভালদৰে লৰাই ঢাকন মাৰি দিম 10 মিনিটৰ কাৰণে, কিন্তু গেছটো কমাই ৰাখিব। আৰু 10 মিনিটৰ পাছত ঢাকন খুলি ভালদৰে লৰাই তাতে মই অলপ গৰম পানী দিম। আৰু এতিয়া চাওক ধুনীয়াকৈ গোটেইখিনি উতলি আছে। এতিয়া ইয়াতে মই অলপ গৰম মছলা দি দিছোঁ। গৰম মছলা দিলে গোন্ধটো ইমানেই ধুনীয়া আহে নহয়, খাই বিৰাটেই টেষ্টি লাগে। আৰু ধুনীয়াকৈ লৰাই দিম আৰু ভালদৰে অলপ আৰু এয়া আমাৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল, বিৰাটেই টেষ্টি। আপোনালোকে বনাই চাব। যদি ভাল পালে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।